ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। যিহেতুকে কালি আপোনালোকক এটা ভিডিঅ' দেখাইছিলোঁ, সন্ধিয়া সময়ত আমি জাল কেইখনমান পাতিছিলোঁ আৰু আজি ৰাতিপুৱা এতিয়া বৰ্তমান 5 বাজিছে। এতিয়া মই ওলাইছোঁ সেই জালখন চাবলৈ, তাত মাছ লাগিছেনে নাই আপোনালোকক দেখাব গৈ আছোঁ। তেনেহ'লে ব'লক মোৰ লগত আপোনালোকো আমি চাওঁগৈ পানীৰ মাজত থকা সেই বিশেষ জালখন। ব'লক যাওঁ। এইয়া চাওক বন্ধুসকল, আমি পথাৰত নামাৰ আগতেই অলৰেডি দুজনমান মানুহ নামিছেই জাল চাবৰ কাৰণে। তো আমিও এই ৰাস্তাটোৰ মাজেৰে যাম, আমিও সেই বিশেষ স্থানলৈ। আহি থাকক মোৰ লগত আপোনালোকো। এয়া চাওক বন্ধুসকল, বাটত এজনক লগ পালোঁ আৰু দুখন জালত প্ৰায় 6-7জনীমান মাছ উঠাই লৈ গৈছে। এয়া চাওক, আমাৰ জালত বা কি হয়। এই মাত্ৰ হেৰিয়ে চাই গৈছে, আধা ঘণ্টামান হ'ল বন্ধন। ৰাতিপুৱা ইয়াত আহিলে বহুত মানুহ আহিলে, মানে নিজৰ নিজৰ জালবিলাক নিলেহি আৰু আমাৰহে অলপ দেৰি হৈছে। মানিক দা আহিছিলে, মানিক দা আনিলে। তো বন্ধুসকল, আমি এতিয়া বৰ্তমান য'ত জাল পাতিছিলোঁ কালি সেই ঠাইডোখৰ আমি আহি পাইছোঁ। এই দেখিছে আপোনালোকে, তাত চাওক তেখেতে পানীত নামিছে। নাজানো মাছ পায়নে নাপায় বা মাছ লাগে নালাগে, তথাপিও আপোনালোকক আমি দেখাম বুলি কৈছোঁ আজি ভিডিঅ'টোত। তো ভিডিঅ'টো দেখাইছোঁ, ৰাতিপুৱাই ভিডিঅ'টো কৰিছোঁ। গোটেই জালখনেই উঠাই আনিব তেখেতে। এতিয়া চাওক পানীত আছে তেখেতে। মই মানে কি হৈছে, মই পানীলৈ নাযাওঁ, পানীত দ আছে আৰু পানীটো অলপ খজুতি আছিলে, কালি মই যাওঁতে গম পাইছোঁ। গতিকে মই পানীলৈ নাযাওঁ, তথাপিও মই মাজতে আছোঁ, অলপ শুকান ঠাইত লৈ আছোঁ। দেখিছে বোকা এইবোৰ লাগি আছে। তো জালখন উঠাই আনিব, মাছ লাগে নে নালাগে গোটেইখিনি আপোনালোকক দেখাম, চাই থাকক ভিডিঅ'টো। যিহেতুকে মোক পেহাই মাতি দিলে জালখন ধৰিবৰ কাৰণে, গতিকে মই তেখেতৰ ওচৰলৈ আহিব লগা হ'ল আৰু পানীত নামিব লগা হ'ল। অৱশেষত ইয়াত দেখিছে মাছ মাত্ৰ দুটাহে লাগিছে বোলে, দেখাই আছোঁ আপোনালোকক। দুটা শিঙি মাছ এটা আৰু কাৰৈ এটা। এইটো শিঙি কাৰৈ দুটা মানুহ দুটা লাগিছে আৰু। এখন জালত মাছ দুটা লাগিছে, এটা শিঙি মাছ আৰু এটা কাৰৈ মাছ। এখন জাল মাত্ৰ মাছ দুটা, আৰু এইখন জালত চাওঁ বাৰু কি আছে, দেখাই আছোঁ আপোনালোকক, চাই থাকক।
এইটো শিঙি মাছ আৰু কাৰা মাছ এটা আছিলে, এইটো কাৰা মাছ, এই দুটাই মাছ। এইখনত যিখন জাল চাই আছে সেইখনত এটাও লগা নাই, বেড লাক। এইয়া মাছ, কালিৰ জালখনত আগেই পাতি থৈ দিয়া জালখনত 2টা মাছ আৰু আজি 2টা, মানে টোটেল 4টা মাছ পালোঁ। তো গতিকে 4টা মাছনো কি কৰিম, 2জন মানুহ, পেহাকে গোটেই মাছকেইটা দিলোঁ আৰু পেহাক মই বিদায় দিলোঁ। কিয়নো এইমাত্ৰ মোলৈ এটা ফোন আহিছে, এজন দাদাই নিজৰ মানে কঠীয়া অলপ আনি দিব লাগে, তেখেতক অকণ সহায় কৰি দিব লাগে। তো তেখেতে ফোন মাৰিছে, মানে তেখেতৰ ৰুব লগা আছে ধান অলপমান। ব'লক ভিডিঅ'টোত আমি আপোনালোকক সেইখিনিও দেখাব চেষ্টা কৰিম, চাই থাকক ভিডিঅ'টো। তো বন্ধুসকল, মই সেই বিশেষ জেগাডোখৰলৈ আহি পালোঁহি। এইজনেই সেই দাদাজন, যিজন দাদাই মোক কল কৰিছিলে। তো এইখিনি মাটিতে ধানখিনি ৰোৱা হ'ব, কিন্তু ৰুবলৈ আহি দেখা পালোঁ গোটেই পথাৰখনত মানে পেনাৰে ভৰি আছে। গতিকে দাদাজনে পেনাখিনি কি কৰিছে, আগতীয়াকৈ কঠীয়াখিনি ৰোৱাৰ আগতে চাফা কৰি লৈছে হাতে, কিয়নো পেনাখিনি থাকিলে অসুবিধা হ'ব। মানে আগৰ ৰাস্তাৰ লগত এটা পুখুৰী আছিলে, তো পানী বাঢ়ি যোৱাৰ লগে লগে কি হ'ল, সেই পেনাখিনি মানে পুখুৰীৰ পেনাখিনি আমাৰ খেতিডৰাৰ ওচৰত মানে মাটিখিনিলৈ গুচি আহিলে। গতিকে এইখিনি প্ৰথমে চাফা কৰিছে দাদাজনে, দেখিছে। এই আমাৰ কঠীয়া আহি গ'ল, ইমানে কঠীয়া আছে। বন্ধুসকল, এই মোৰ পিছফালে যিখিনি কঠীয়া দেখিছে, তো এইখিনি মই ভাগকৈ তাত থৈ দিছোঁ। ভাগৰ লাগি গৈছে, কোনোদিন কৰি নোপোৱা এটা অভিজ্ঞতা, কৰি পেলাই ভাল লাগিছে। আৰু অলপমান কঠীয়া আছে, সেইখিনিও মই দাদাজনক নি পেলাই সহায় কৰি দিম। অ'ৰে বাহ! তো বন্ধুসকল, প্ৰথমবাৰৰ কাৰণে অভিজ্ঞতা কৰিছোঁ গাঁৱলীয়া পৰিৱেশ, যিহেতু গাঁৱতে থাকোঁ। চ' দাদাজনৰ যিহেতু খেতিত লাগিছে, দাদাজনক অকণমান লাগি দিয়া উদ্দেশ্যৰে, প্লাছ আপোনালোকক এই বিশেষ ভিডিঅ'টো দেখুওৱাৰ উদ্দেশ্যৰে ভিডিঅ' ক্লিপটো কৰিব লগা হৈছে। চ' চাই পেলাই কেনেকুৱা পাইছে কমেণ্ট কৰিব, চাই থাকক ভিডিঅ'টো। তো বন্ধুসকল, এইখন দেখিছে নহয় কেনেকুৱা ধৰণৰ কি ছিষ্টেমত দাদাজনে ঠেলাখন কঢ়িয়াইছে। একচুৱেলি এই ঠেলাখনতে কঠীয়া লৈ আহিছিলে, আৰু কঠীয়া যিমানখিনি অনা হৈছিলে সেইখিনি তাত থোৱা হৈ গৈছে পথাৰত। অকণমান পৰিমাণটো কমিছে কঠীয়াৰ, গতিকে দাদাহঁত আকৌ গৈছে ঘৰলৈ। তো বন্ধুসকল, ভিডিঅ'টো চাই থকাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ। দাদাকেইজন যোৱা ভিডিঅ'টো আপোনালোকে দেখিছেই, দাদাকেইজন গ'লগৈ। তাৰমানে কি হৈছে, মাটি যিমান আছে সেই মাটিখিনি চাই পেলাই কঠীয়াৰ পৰিমাণটো কমিছে। চ' কঠীয়াৰ পৰিমাণটো কমাৰ কাৰণে আৰু অলপমান কঠীয়া আনিব গৈছে। চ' মোৰো ভাগৰ লাগিছে বন্ধুসকল, ৰাতিপুৱাই দেখুৱাইছোঁ আপোনালোকক 5টা বজাতে উঠি পেলাই জাল চাবলৈ গ'লোঁ এতিয়ালৈকে। আৰু দাদাজনে কোৱাৰ কাৰণে মই দাদাজনৰ লগত অকণমান লাগি দিলোঁ কঠীয়াখিনি অনা নিয়া কৰাত। চ' ভিডিঅ'টোত সেইখিনিকো এড কৰি দিলোঁ আপোনালোকে চাই কেনেকুৱা পালে এটা কমেণ্ট কৰিব, আৰু যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক। এনেকুৱা ধৰণৰ বিশেষ গাঁৱলীয়া সমাজৰ বিশেষ ভ্লগছ আপোনালোকৰ মাজলৈ আনিব চেষ্টা কৰিম। তো আজি ভিডিঅ'টো বন্ধুসকল ইমানতে শেষ কৰিছোঁ, কিয়নো মোৰ বহুত বেছি ভাগৰ লাগিছে। ফ্ৰেছ হওঁগৈ, গা ধুওঁগৈ আৰু চাহ একাপ খাই লওঁ।